Hey guys, স্বাগতম জনাইছো মোৰ চেনেললৈ। আজি আপোনালোকৰ মাজত এটা আকৌ ফটোশ্বুট ব্লগ লৈ আহিছো। ফটোশ্বুট দেখাই থাকিম, আপোনালোক চাই থাকিব। মোৰ সিস্টাৰ আফসানা মেহজাবিন, যিজনী ছোৱালীয়ে আপোনালোকক ভয়েস বিলাক দি থাকে লভ ষ্টৰীত মোৰ চেনেলত। তাইক আজি ফটোশ্বুট কৰিবলৈ আহিলো। তাই মোৰ লগত আছে, আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। सखियां ने मैनू मेरे मार दिया, बुड्डियां ने चन्ना गल्ला प्यार दिया। हाय तो এয়া হৈছে আফসানা মেহজাবিন। ইমান দিনে আপোনালোকে অকল ভয়েসটো শুনি আছিলে, আজি ফ্ৰণ্টত দেখিবলৈ পাইছে। কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু মোৰ সিস্টাৰ হয়, ফটোশ্বুট কৰিবলৈ আহিলোঁ। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, খালি ৰ'দটো বেছি কাৰণে আমি ভাল প্লেচ পোৱা নাই ফটো মাৰিবৰ কাৰণে। চ' এতিয়া এইটো ড্ৰেছত বহুত ফটো ক্লিক কৰিলোঁ, আপোনালোকক দেখুৱাম। এতিয়া আমি ড্ৰেছটো চেঞ্জ কৰিব বেলেগলৈ যাম। চ' কেনেকুৱা লাগে আপোনালোকে চাই থাকিব। কিবা এটা কৈ দিয়া আৰু লাষ্ট। দাদাৰ চেনেলত প্লিজ আপোনালোকে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব যিমান পাৰে, আৰু আমাক ছাপোৰ্ট কৰিব। চ' চাই থাকক, দেখুৱাই দিম। চ' এতিয়া গেটআপ চেঞ্জ কৰি ল'লে, চাওক। ছাতি লৈ ল'লে, ছাতি পোষ্টকেইটা মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। এতিয়া আকৌ এই ড্ৰেছটো চেঞ্জ কৰি আহিব। চ' আমি এতিয়া বেলেগ এডোখৰ ঠাইলৈ যাম, আপোনালোক দেখুৱাম, চাই থাকিব। কিবা এটা কৈ দিয়া। আগতে কৈছিলোঁ, আমাক ছাপোৰ্ট কৰি কিনে আপোনালোকে প্লিজ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি যাব। গৰমৰ ৰ'দত পুৰা মাৰি আছোঁ। বহুত কষ্ট, আৰু আহিদুল দাৰ বহুত কষ্ট। কিমান আজি নিজৰ ডিউটি এৰি কিনে মোক ফটো মাৰিবৰ কাৰণে আহিছে, তাৰ কাৰণে বহুত ভাল লাগিলে। থেংক ইউ দাদা। চাই থাকিব, লাইক কৰিব। হাঁহিছে, লাজুকীয়া হাঁহি। এয়া আহিদুলে ফটো মাৰি আছে। আহিদুল, কিবা এটা কৈ দিয়া তোমাৰ দৰ্শকসকলক। চাই ভাল পাইছে যদি শ্বেয়াৰটো কৰি যাব, আৰু এনেকৈ ফটো যদি লাগে মোক কণ্টেক্ট কৰিব পাৰে। কণ্টেক্ট কৰিলে তাৰমানে হোম ছাৰ্ভিচো এভেইলেবল আছে নে কি কোৱা? আছে। বাৰু, কাৰোবাক লাগিলে মোক দৰকাৰ হ'লে ফটো মাৰিবলৈ মন গ'লে মোক কণ্টেক্ট কৰিলেই হ'ল। ফেচবুকত যাব, ডাইৰেক্ট RX আয়াত আহিদুল বুলি চাৰ্চ কৰি দিব। গাইছ, এতিয়া আমি এডোখৰ বেলেগ ঠাইলৈ আহিলোঁ, ফটোশ্বুট কৰিবলৈ আহিলোঁ।
আগৰ ফটোখিনি চাই কেনেকুৱা পালে আপোনালোকে জনাব কমেণ্টত। এতিয়া গেটআপ পূৰা চেঞ্জ কৰি আহিলে, এই চেল্ফি মাৰি আছে। আজি আফচানাকৈ ফটোখিনি মাৰি আছোঁ আৰু আপোনালোকে চাই থাকিব, দেখুৱাবলৈ চেষ্টা কৰি আছোঁ। এই ছাতি তাতি লৈ আহিছোঁ, এতিয়া কেনেকুৱা হয় আপোনালোকে চাই থাকিব। হৰিদুল আছে মোৰ লগত, হৰিদুলে কিবা এটা ক'ব। চবেই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব। ইমানটোৱে কথা। চাই থাকিব আৰু কাৰোবাক যদি মানে দৰকাৰ হয় ফটো মাৰিবলৈ লখিমপুৰৰ হয় যদি কণ্টেক্ট কৰিব পাৰে আৰু। থেংক ইউ।